এবাৰ এগৰাকী ছোৱালীয়ে তেওঁৰ দেউতাকক ক'লে যে তেওঁৰ জীৱনটো দুৰ্বিষহ হৈ পৰিছে। বিভিন্ন সমস্যাই তেওঁক ভাৰাক্ৰান্ত কৰি পেলাইছে আৰু তেওঁৰ হাতত এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ উপায় নাই পোৱা। তেওঁ এটা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'লেও আন এটা নতুন সমস্যাই মূৰ দাঙি উঠে। তেওঁৰ ৰান্ধনীৰ দেউতাকে তেওঁক ৰান্ধনী ঘৰলৈ লৈ গ'ল। তেওঁ 3টা পাত্ৰত সমান পৰিমাণৰ পানী দি তীব্ৰ উষ্ণতাৰ জুইৰ ওপৰত তুলি দিলে। 3টা পাত্ৰৰ পানী উতলিবলৈ আৰম্ভ কৰোঁতে দেউতাকে প্ৰথম পাত্ৰটোত এটা আলু, দ্বিতীয় পাত্ৰটোত এটা কণী আৰু তৃতীয় পাত্ৰটোত অলপ কফি গুটি দি 10 মিনিটমান কোনো কথা নোকোৱাকৈ ৰ'ল। ছোৱালীগৰাকী উপচ পিচ কৰি অধৈৰ্য হৈ ৰৈ থাকিল। 10 মিনিটৰ পিছত দেউতাকে আটাইকেইটা চুলা বন্ধ কৰি আলু আৰু কণী 2টা পাত্ৰত থলে আৰু কফিখিনি এটা পিয়ালত থৈ জীয়ৰীক সুধিলে, কি দেখিলে? আলু, কণী আৰু কফি। ছোৱালীগৰাকীয়ে সংকোচ মনেৰে উত্তৰ দিলে, ওচৰৰ পৰা চোৱা আৰু আলুটো চুই চোৱা, দেউতাকে ক'লে। ছোৱালীগৰাকীয়ে সেইমতে চুই চাই ক'লে যে আলুটো কোমল হৈছে। তাৰ পিছত দেউতাকে কণীটোৰ চুকুৰা গুচাই কুহুমটো চাবলৈ দিলে আৰু শেষত কফি পিয়ালাটোৰ পৰা অলপ কফি পিবলৈ দিলে। সুঘ্ৰাণমুক্ত সজীৱতা ভৰা কফি ঢোকে ছোৱালীগৰাকীৰ ওঠত এটি হাঁহি বিয়পাই দিলে। ছোৱালীগৰাকীয়ে দেউতাকক ইয়াৰ অৰ্থ সুধিলে। দেউতাকে তেতিয়া ক'লে যে এই আলু, কণী আৰু কফি গুটি তিনিওটাই একেধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে পাৰ হ'বলগীয়া হৈছিল, কিন্তু তিনিওৰে প্ৰতিক্ৰিয়া বেলেগ বেলেগ। আলুটো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ কঠিন আৰু সবল হৈ আহিছিল, কিন্তু প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে গৰম পানী গৈ সেই দুৰ্বল আৰু ভংগুৰ হৈ পৰিল। কণীটো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ থুনুকা আৰু দুৰ্বল হৈ আহিছিল, কিন্তু প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে গৰম পানী গৈ সি কঠিন আৰু অনমনীয় হৈ পৰিল। কিন্তু কফি গুটিৰ প্ৰতিক্ৰিয়া বেলেগ। এই গৰম পানীৰ মাজত পৰি পানীখিনি সলনি কৰি এক নতুন পানীৰ সৃষ্টি কৰিলে। তুমি কি? দেউতাকে সুধিলে। যেতিয়া কোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱা তেতিয়া তুমি কেনেদৰে প্ৰতিক্ৰিয়া কৰা? তুমি আলু, কণী নে কফি গুটি?